জাম কৰে গাড়ীয়ে কিবাই, কিন্তু ইয়াতে আপোনালোকৰ জাম কৰিছে গৰুৱে জাম কৰি আছে। গৰুৱে ট্ৰেফিক জাম কৰি দিছে। ইমান ডাঙৰ ডাঙৰ গৰু, এইবিলাক গৰু আপোনালোকে দেখিছিল নে কেতিয়াবা? দেখিছে ৱেটত কিনি আছে, ৱেটত কল কিনা দেখিছে? 30 টকা হৈছে, 30 টকাত আপোনালোকৰ দিছে দুটা। মহা বৰষুণ হৈছে। আৰু এইটো কি চিঞৰি চিঞৰি আহি আছে। এখন লোকেল গাড়ী হয়, ধুনীয়া গাড়ী। একদম মানুহ মানে ডেথ হৈছে, মৰিলে। তলত আহিলে এইবিলাক দেখিয়ে থাকোঁ আৰু পূৰা নাচি আছে। মোৰ কথা কি নাচিছে নাজানো। বহুত দিনৰ পাছত আকৌ নিয়ৰনীল বৰা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বহুত দিন ভিডিঅ' বনোৱা নাই হ'লে, তেনেদৰে অলপ ব্যস্ত হৈ আছিলোঁ আৰু এতিয়াও ব্যস্ত হৈ আছোঁ। মই আহিলোঁ বৰ্তমান ৱেষ্ট বেংগলত আকৌ কামত। ত' কালি আহিলোঁ, কালি ৰাতি আহি ইয়াতে পাইছোঁ। এতিয়া অলপ খোজকাঢ়ি ওলাই আহিছোঁ, অলপ বজাৰ ফালে যাওঁ ফুৰিবলৈ। আৰু লগত মোৰ লগৰ কেইটা আছে, তোৱাবিনুৰ কিবা হাঁহিদা। এইফালে আছে সুজন ভাই, ত্ৰিপুৰাৰ পৰা আহিছে। हाय बोलो, कैसे हो? त्रिपुरी लड़का है, त्रिपुरा से आया है। तो यह होला सहदेव, এয়া আছে আমাৰ। আপোনালোকে চিনি পাইছে, নামটো কৈ দিয়ক কি হয়। আগৰ ভিডিঅ'ত পাইছে থাকোঁ, আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে। ইয়াৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে, যথেষ্ট মৰমো দিছে। ত' ইয়াত আহিলোঁ, এতিয়া ওলাই যাওঁ, পৰিৱেশটো দেখাম। ওচৰতে এইটো এটা একদম খাল এটা আছে। कहाँ जाओगे? मैं रघुनाथगंज। क्या काम है तुम्हें? बिजनेस, थोड़ा बिजनेस का काम है, हाँ, उधर हाँ। जाना पड़ेगा। अच्छा, तुम आते रहते हो ना बंगाल? तुम आते रहते हो बंगाल? बंगाल में तो 2-3 महीने में हाँ आ जाता है ना एक बार। हाँ। চ' ই ছিজনো আহে ত্ৰিপুৰাৰ পৰা 2-3 মাহৰ মূৰত এবাৰ মানে আহিব লগা হৈ যায়। আৰু ইয়াতে গাড়ীবিলাক আহি আছে, তাতে উঠি পেলাই যাব লাগিব। আমি অলপ বজাৰ কৰিবলৈ যাম কিবা কিবি। ত' গাড়ী আহক, উঠি যাম। আৰু ইয়াতে বেটেৰী ৰিক্সা বেছি চলে, এনেধৰণৰ বেটেৰী। গৰমটো মানে ইয়াতে আপোনালোকৰ এইখিনি পচন্দৰ গৰম। আৰু এতিয়া মই ভিডিঅ' বনাই আছোঁ, 4টা বাজিব হ'ল, 4টা বাজি গ'লেই। তথাপিতো মানে ইয়াত মানে গৰমটো বহুত বেছি। আৰু সন্ধিয়াটো যিহেতু অলপ দেৰিকৈ হয় আমাৰ অসমতকৈ, আধা ঘণ্টামান পাছত হয়। আৰু থাৰ্মেল পাৱাৰ প্ৰজেক্টটো ওচৰতে আছে। আৰু এটা একদম পলুটেড এৰিয়া হয় এইখিনি। এইটো কি গছ আপোনালোকে যদি চিনি পায় জনাবচোন। ফুল আছে দেখিছে, পাতটো চাওক। আৰু এইখন ওচৰতে এখন দোকানত আহিছোঁ, আৰু দোকানত কি ধুনীয়া ধুনীয়া মিঠাই আছে আপোনালোকে দেখাই দিছোঁ। চব 5 টকা। এইবিলাক মিঠাই আছে, আৰু এইবিলাক হ'ল 5 টকীয়া মিঠাই। এতিয়া আমি চাহ খাব লাগিব, তো ইয়াতে আহিছোঁ, চাহটো খাই লওঁ, তাৰপিছত গৈ আছোঁ। আৰু ধুনীয়া বতাহ মাৰি আছে, এইফালে সিহঁতি বহি আছে। আৰু ইয়াতে চাওক বেংগলৰ ছাগলী, কিমান ডাঙৰ ডাঙৰ এইবিলাক ছাগলী। আৰু ইয়াতে আহিলে এটা গাড়ী আপোনালোকক দেখাওঁ। এই গাড়ীটো চাওক, কি বঢ়িয়া গাড়ী, ছোৱালী উঠি গৈছে। বঢ়িয়া, কেনেকুৱা? আমি এইখিনিত থকা এৰিয়াটো চাওক আপোনালোকে, যিটো পাৱাৰ পইণ্টৰ ওচৰত। আৰু ঘৰবিলাক চাওক, ইয়াতে একদম সৰু সৰু ঘৰ। আৰু ইয়াতে বেনাৰবিলাক মৰা আছে ইলেকশ্যনৰ বাবে, তৃণমূল কংগ্ৰেছৰ। আৰু এখন সৰু ঘুমটি এখন আছে, সেই ঘুমটিত আমি চাহ খাবলৈ ৰখিছোঁ এতিয়া। চ' এনেকুৱা ইয়াৰ পৰিৱেশ। আৰু মানুহৰ ঘৰো যথেষ্ট দূৰে দূৰে আছে, ওচৰত ইমানকৈ নাই। য'ত ওচৰত আছে মানে 4-5 ঘৰমান একেলগতে থোপ পাতি আছে। আৰু তাৰপিছতে মানুহৰ ঘৰ বহুত দূৰলৈকে নাই। আকৌ তেনেদৰে আকৌ 4-5 ঘৰ থোপ পাতি থাকে, তেনেদৰে থাকে। আৰু ধুনীয়া এটা বতাহ মাৰি আছে, এতিয়া ভাল লাগিছে বাৰু ওলাই আহি। এখন বাছত যাব লাগিব, দৌৰিছে। কি পৰিলে? কিবা পৰিল নেকি? কি পৰিল বে? একদম বাছ আহিছে ৱেষ্ট বেংগলৰ, ইয়াতে উঠি যাম এতিয়া। আৰু ইয়াত উঠিব গৈ আছোঁ, উঠি লওঁ, তাৰপিছত গৈ আছোঁ। বাছত আহি বহি ল'লোঁ ধুনীয়াকৈ। আৰু একদম ৱেষ্ট বেংগলৰ লোকেল বাছ। এইফালে আমিনুৰ, এইটো এফালে বহি আছে। এইটো লোকেল বাছৰ অৱস্থা। আৰু এইফালে আছে থাৰ্মেল পাৱাৰ প্ৰজেক্টটো আছে। আৰু WPTCL থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ মেইন গেটখন এখন। বেংগলৰ বাছ ধুনীয়া লাগিছে। বাছৰ ভিতৰৰ পৰিৱেশ এইটো চাওক আপোনালোকে। আৰু এইটো হ'ল বাহিৰৰ পৰিৱেশ বেংগলৰ। এইটো 1 টকা লটাৰী, এয়াৰ লটাৰী। মানুহ দৌৰি আছে গাড়ীত উঠিবলৈ, বাছত উঠিবলৈ উঠিলে। আৰু এতিয়া যাব লাগে বাৰু। আৰু বাছটো পূৰা স্পীড যায় ইয়াত, লাহেকৈ যোৱাৰ মানে নামেই নলয়, পূৰা স্পীড যায়। কি হৈছে? বাছত
পইচা দলি আছে কণ্ট্ৰাক্টৰ ভাল হৈছে তাকে পইচাটো ৰাখি দিছে এনেকৈ হাতত তেনেকুৱা বস্তুবিলাক ভাল লাগে চাওক এজোপা গছজোপা চাওক গছৰ তলত বহিবলৈ কিধুনীয়াকৈ দিয়া আছে আৰু গছজোপা তেওঁ ৰাখিছে চাওক কি বঢ়িয়া গছ গছজোপা চাওক এবাৰ ডাঙৰ গছ বিৰি বনাই আছে বিৰি বনাই আছে ঘৰৰ আগফালে মাইকী মানুহবিলাকে বিৰি বনাই থাকে আপোনালোকক মই দেখাই গৈ আছোঁ চাই থাকক এইবিলাক ঘৰ মানুহ এনেকৈ চাইডে চাইডে বহি থাকে আৰু ঘৰৰ আগফালে মাইকী মানুহবিলাকে বহি বিৰি বনাই থাকে দেখাওঁ আপোনালোকে চাব এইবোৰ বেটেৰী এতিয়া বিৰি চব বিৰি বনাই আছে আৰু চাব আপোনালোকে বহি আছে ইয়াৰ এইটো বিৰি বনাই আছে তাত আগতো বিৰি বনাই আছে মই দেখাম ঘৰবিলাক চাওক এইটো চাওক বিৰি বনাব চাওক এইটো বিৰি বনাই আছে আৰু বয়সস্থ মানুহ ইয়াত বহুত আছে মাইকী মানুহে হওক বা মতা মানুহে হওক বহুতো বয়সস্থ মানুহ আছে আমি আহি পাই গ'লো ৰঘুনাথগঞ্জ ইয়াৰ পৰা নামিব লাগে পূৰা দোকান চোকান আছে ইয়াতে সকলো নামি আছে বাছৰ পৰা আমি নামি ল'ব লাগিব 25 টকা ভাড়া লৈছে প্ৰায় আপোনালোকৰ 12-13 কিলোমিটাৰমান আহিলোঁ আমি 25 টকাত আহিছোঁ আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো চাওক পূৰা মানুহৰ ভিৰ ভাৰ যিহেতু টাউন হয় মুৰ্ছিদাবাদৰ মেইন বতৰ হয় আপোনালোকক বাহিৰৰ পৰিৱেশ দেখামগৈ আৰু কি ন সকলো দেখাম বলক চলো ইয়াতে খুন্দা খাই গৈছোঁ বৰষুণ দি আছে অলপ অলপকৈ আহি থাকোঁতে ইমান বৰষুণ দিয়া নাছিলে কিন্তু বাটতে বৰষুণ পাই গ'লোঁ আৰু এতিয়া বৰষুণত অলপ তিতি গৈ থাকিব লগা হৈছে আৰু এইটো কি চিঞৰি আহি আছে এখন লোকেল গাড়ী হয় ধুনীয়া গাড়ী একদম মানুহ মানে ডেথ হৈছে মৰিলে তো তেওঁক চাগে খৰি দিবলৈ তেওঁ লৈ গৈছে তেনেকৈ সেইকাৰণে চুৰি গৈছে মই গম পোৱা নাছিলোঁ দেখি গম পাইছোঁ কি বগেনভেলীয়া আৰু বতৰটো একদম পূৰা বেয়া কৰি আহিছে আৰু এটা দোকানত আছোঁ দোকানতে বস্তু লৈ আছোঁ ইয়াতে ইংলিছ টিউশ্যন হৈ আছে ইংলিছ ক্লাছ হৈ আছে চাওক কিমান ল'ৰা ছোৱালী আছে চেনেলবিলাকত অনুমান কৰক আৰু ইয়াতে মানে বহিয়ে টিউশ্যন ক্লাছ কৰি আছে বৰষুণ বতৰ খুব বেছিকৈ দি দিলে পূৰা ডাঙৰ বৰষুণ চাওক ইয়াতে ফচি গ'লোঁ বৰষুণত पूरा बरसात फंसे गई बारिश में अभी फंस गया हम लोग तो यहाँ पे है उपाय नहीं फंसे गलो बर बेहद बरसुन बता बरसुन मुहा बरसुन अलग समय लगे रखी दी और बरसुनটো एरि लग तार যাব লাগিব वाव और बरसुनটো দি দিয়াৰ লগে লগে চাওক কি ফ্ৰেছ লাগিছে দেখিব গোটেই অঞ্চলটো আমি এফালে সোমাই আছোঁ এতিয়া বৰষুণ দিলে ইয়াতে পূৰা পানী বানপানী হৈ গ'ল বানপানী আমি গৈ আছোঁ আগত এইটো আছে ৰোডটো আছে ফ্লাইঅভাৰৰ ওপৰতো পানী যোৱা ইয়াতো পানী এয়া হ'ল ৰঘুনাথগঞ্জ মুৰ্ছিদাবাদৰ গৈ আছোঁ আগলৈ আৰু আমি এতিয়া ক'ত যাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এইখন লিখা আছে ওমপুৰ 3 কিলোমিটাৰ ৰঘুনাথগঞ্জ সাগৰডিঘি 25 কিলোমিটাৰ আছে আমি চাওক ভৰি গুচাই লৈছোঁ উপায় নাই যাবলৈ বৰষুণ দিয়াৰ পিছত মানে পূৰা পানী হৈ গ'ল পানী চবতে আম খাব লাগিব আম খাম এজাক বৰষুণত গোটেই পানী ইয়াত অৱস্থা বেয়া আৰু এতিয়া আছে এখন দোকানত চেণ্ডেলৰ দোকানত পূৰা পানী হৈ গ'ল আৰু এইফালে এখন আছে চেণ্ডেলৰ দোকান এইটো চেণ্ডেল কিনিব লৈছে চোলা একদম গলি এটাত সোমাই আহিলোঁ বিল্ডিং আছে এইফালে বিল্ডিং পুৰা ঠাণ্ডা খোৱাত বেছি থামছ আপ পুৰা বেছি টাউনৰ মাজে মাজে গৈ আছোঁ এইখনে সম্পূৰ্ণ ফুল টাউনখন আপোনালোকক এক্সপ্ল'ৰ কৰি দেখাই আছোঁ ধুনীয়া দোকান আছে আৰু এইবিলাক জোতাৰ দোকান আছে কিবা কিবি দোকান আছে সৰু গলি এখন চাওক ইয়াতে কি বঢ়িয়া ফুল ভৰিকেইটা ধুই লওঁ অলপ গোটেই বোকা হৈ গ'ল ইয়াতে ভৰি ধুব পাইছোঁ যেতিয়া ধুই লওঁ অলপ ধুনীয়াকৈ এইটো এটা ধুনীয়া মন্দিৰ আছে এয়া মন্দিৰ চাওক হ'ল ৰঘুনাথগঞ্জৰ হাইস্কুল হয়
হাই স্কুল ৰঘুনাথগঞ্জ। তো আমি এইফালে ঘূৰি আছোঁ, অলপ খোজকাঢ়িয়ে ঘূৰি আছোঁ। আৰু বৰষুণ দি দিলে যিহেতু একদম চাওক কিমান ক্লিন দেখাই আছে একদম ৰাস্তাটো। ৱাও, ভাল লাগিছে। ঘৰবোৰত চাগে গ্ৰিলবিলাক চাওক, কি ধুনীয়া ধুনীয়াকৈ এনেকৈ গ্ৰিল দিয়া থাকে, ভাল লাগে দেখি। আৰু এইটো ইন্দিৰাপল্লী দুৰ্গা মন্দিৰ, ইয়াতে দুৰ্গা পূজা পাতে চাগে সম্ভৱ, ধুনীয়া লাগিছে মন্দিৰ। তো আমি ঘূৰি ঘূৰি আহি আকৌ মেইন ৰাস্তাত ওলালোঁ বাৰু। তো মেইন ৰাস্তাত ওলাই এইটো চাওক, এটা ধুনীয়া ডাঙৰ বিল্ডিং বনাই আছে। কি বনাব নাজানো, কিবা চাগে ফ্লেট হ'ব সম্ভৱ। আৰু এইখিনি যিহেতু বিল্ডিং আছে অলপ, এইটো মেইন ৰাস্তা হয়, এইটো সাগৰ দিঘি গৈ আছে। এই ৰাস্তাটোত গৈ থাকিলে 25 কিলোমিটাৰ গ'লে সাগৰ দিঘি পাব। আৰু এইখন চাওক গাড়ী পানী বটল লৈ গৈ আছে, বঢ়িয়া। অমৰদ্বীপ, এইটো হস্পিটেল। আৰু ইয়াতে বেটেৰী অকল ডাঙৰ বাৰু, টানটো ইমান সৰু নহয়। তো এক্সপ্ল'ৰ কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। আগতো আহিছোঁ কিন্তু গোটেই জেগাবিলাক দেখুওৱা নাই, হ'লে আজি দেখাইছিলোঁ। আৰু এইফালে আছে ষ্টাইল বজাৰ, আহি আছে ধুনীয়াকৈ গাৰ্লফ্ৰেণ্ডৰ লগত ভিডিঅ' কল কৰিছা। ভিডিঅ' কল গাৰ্লফ্ৰেণ্ডৰ লগত ভিডিঅ' কল নে ভিডিঅ' কল কৰি আহি আছে। আমিও খোজকাঢ়ি গৈ আছোঁ, আৰু পানী হৈ আছে গোটেই টাউনখনত। চাওক লেতেৰা পেতেৰা গোটেই, আৰু ড্ৰেইন নাই চাওক, একেবাৰে ড্ৰেইন নাই। এইটো ছাইডো ড্ৰেইন নাই, এইটো ছাইডো ড্ৰেইন নাই, ডাইৰেক্ট ৰাস্তা। ত' ৰাস্তাৰ পানীটো মানে জাম হৈ গৈছে, আৰু সেইবাবে গোটেই পানী হৈ গৈছে। ৰাস্তা পানী যাবলৈ জেগাই নাই। এইফালে আছে জংগীপুৰ মেডিকেল হস্পিটেল, মেডিকেল কলেজ এণ্ড হস্পিটেল আছে এইটো ছাইডে। আৰু পানীটো যাবলৈ একো জেগাই নাই, ক'ত যাব, সেইকাৰণে পূৰা জাম হৈ গৈছে। এইটো ৰঘুনাথগঞ্জৰ সদৰ ট্ৰেফিক গাৰ্ডৰ হয়, আৰু পূৰা ভিৰ ভাৰ লাগি আছে, তামাম ভিৰ। এইটো তামাম ভিৰ লাগি আছে। এই গৰু চাওক আপোনালোকে, বৰ ডাঙৰ গৰু আহি আছে। চাইডমেন ইমান ডাঙৰ গৰু ক'ৰ পৰা আনি আছে নাজানো। জাম কৰে গাড়ীয়ে কিবাই, কিন্তু ইয়াতে আপোনালোকৰ জাম কৰিছে গৰুৱে জাম কৰি আছে। গৰুৱে ট্ৰেফিক জাম কৰি দিছে, ইমান ডাঙৰ গৰু। এইবিলাক গৰু আপোনালোকে দেখিছিল নে কেতিয়াবা? মাই গড, ইমান ডাঙৰ। গৰু দেখি বহুত ডাঙৰ গৰু, টাউনৰ মাজত গৰু লৈ গৈছে এনেকৈ, বঢ়িয়া। কি কেতিয়া দেখিব পাম নহয় ইয়াত পশ্চিমবংগত নাজানো। আৰু গৰুৱে ট্ৰেফিক জাম কৰি আছে। লেচু খাই আছে সুজনে, কেনেকা লিচু। আৰু এইফালে আছে কল চাওক, কল কেজি হিচাপত বিকে ইয়াত, কেজি 20 টকা। কল দেখিছে ৱেটত কিনি আছে, ৱেটত কল কিনা দেখিছে। 30 টকা হৈছে, 30 টকাত আপোনালোকৰ উঠিছে 2টা 4টা 6টা 8টা কল উঠিছে, 8টা 30 টকা। 10 টকাকৈ পইচা হিচাপ কৰি লওক, ধুনীয়া কল চাওক, কিমান ডাঙৰ কল, মাত্ৰ 10 টকাত 3টা খাইছোঁ আমি। আৰু পালোহেঁতেন কিন্তু বিচৰা নাই। আৰু খাবলৈ কেনেকুৱা চাই লওঁ, পূৰা ভিৰ ভাৰ দেখিছে। আৰু ট্ৰেফিক পুলিচে চাওক, হাতত একদম লাখুটি লৈ মাৰিবলৈ ৰখি আছে। বাছত গাড়ীত যোনে মানে অলপ ৰখাই কৰি দিয়ে কিবা। এইটো এটা ফ্লাইঅভাৰ হয়, কিমান ভিৰ, পূৰা ভিৰ হৈ আছে ইয়াতে। আমি এইখিনিত ৰখি আছোঁ, আৰু ইয়াত বাজি গ'ল 6:30। এতিয়া সন্ধিয়া হোৱাই নাই, সন্ধিয়া হওঁ হৈছে। আৰু এইটো চাওক, কিবা ফেষ্টিভেল হৈ আছে ইয়াতে, ঝুমুৰ। বঢ়িয়া। আহিলোঁ এতিয়া, নানামো এতিয়া এইফালে বজাই আছে পূৰা, কফি গছে আছে। কিবা ঝুমুৰ। তো বেংগলত আহিলে এইবিলাক দেখিয়ে থাকোঁ, আৰু পূৰা নাচি আছে। ঝুমুৰৰ কথা কি নাচিছে নাজানো, বঢ়িয়া নাচি আছে। আমি বাছৰ পৰা নামি হ'লোঁ, ডাইৰেক্ট নচা দেখি আছোঁ এইবিলাক। এইবিলাক বোকা হৈ গ'ল পূৰা। ত' ৰুমলৈ গৈ আছোঁ।
ভিডিঅ'টো ইমানেই চ' বাই বাই চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে যদি পেজটো ফ'ল' কৰি দিব বঢ়িয়া